হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এই বিষয়বিলাকৰ লগত ওপৰত ইমান ধাৰণাও নাছিলে মই যেটো ভাবিছোঁ এতিয়া চৰকাৰত আহি তেখেতৰ ইমান কনসেপ্টও ক্লিয়াৰ নাছিলে সো চৰকাৰটোনো কি তেখেতে ভালকে বুজি পোৱা নাছিলে গণতন্ত্ৰটো কি হিটো তেখেতে ভালকে বুজি পোৱা নাছিলে গভৰ্নেন্স সিস্টেমটো কি হিটো কথাটো তেখেতে বুজি পোৱা নাছিলে গতিকে তেখেতৰ কথাবিলাকটো আৰু পাতি এতিয়া লাভ নাই কাৰণ সবে দেখাই পাইছে এই কাৰণে মানে প্ৰায় হাজাৰৰ সংখ্যা লোকসকলক এনেই মানে তেখেতে কন্ট্ৰেকচুৱেলত চাকৰি দি গৈছে যেটো নেকি কোনো ৰুলৰ আন্ডাৰত নপৰে তো সেইবিলাক বহুতখিনি মানুহক হাৰাশাস্তি কৰি থৈ গৈছে প্ৰায় 3500 কন্ট্ৰেক্টৰ সকলক যিসকলে পাৰ্মানেন্ট কন্ট্ৰেক্টৰ নহয় সেই সকলক মানে হাজাৰ কোটি টকাৰ লাইবিলিটি কৰি থৈ পেলাই বহুত মানে জৰজুলুম মানে বেয়া অৱস্থাত তেখেত সকলক জুৰুলা অৱস্থাত থৈ গৈছে তেনেকা বহুত উদাহৰণ আছে তো সেই কাৰণে এতিয়া আমি এটো মানে 5 বছৰত অলপ পাপ মোচন কাম কৰি আছো তেখেত সকলে কৰি যোৱা তো লাহে কৈ দেখা পাইছে সব মানে তেনেকা প্ৰবলেম বিলাক আমি সমাধান কৰি আছো ফৰেষ্ট বিভাগত আমাৰ বহুখিনি আগতে কন্ট্ৰেকচুৱেল এমপ্লয়ি আছিলে যি সকলৰ চাকৰিবিলাক তেখেত সকলে ৰেগুলাৰ হোৱা নাই বা তেনে ধৰণৰ চৰকাৰী মানে যি ডায়েৰীৰ ভিতৰত আহা নাছিলে সো আজি তেখেত সকলক মানে কেজুৱেল এমপ্লয়ি হিচাপে এপইণ্টমেণ্ট দিয়া হৈছে অসম চৰকাৰৰ অনুমোদন পোৱাৰ পিছত আৰু 211 জন ইয়াত এমপ্লয়ি আছে যিসকলে আজি এপইণ্টমেণ্ট পাব আৰু তেখেত সকলে যিখিনি কেজুৱেল ওয়াৰ্কাৰবিলাকে বা এমপ্লয়িবিলাকে যিখিনি সুবিধা পায় এই সুবিধাখিনি পাব দিনত দিনে আমাৰ বডলেণ্ড অঞ্চলৰ ফৰেষ্ট এৰিয়াটো বাঢ়ি গৈ আছে ওয়াইল্ড লাইফ সেঞ্চুৰীটো বাঢ়ি গৈ আছে এই কাৰণে আমাক যথেষ্ট এমপ্লয়ি লাগে যিসকলে পাৰ্মানেন্টলি কাম কৰিব আৰু খুব আন্তৰিকতাৰে বা সাহসেৰে আমাৰ ফৰেষ্টটো বা ওয়াইল্ড লাইফটো প্ৰটেকশ্যন দিব পাৰে যোৱাকালি এই কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মানাসৰ বিষয়ে ৰায়মানাৰ বিষয়ে চিকনা জহলাও আমাৰ নতুনকৈ ওয়াইল্ড লাইফ সেঞ্চুৰী ঘোষণা কৰা ইয়াৰ বিষয়ে আৰু নতুনকৈ খালেংদুৱাৰ এটা ওয়াইল্ড লাইফ সেঞ্চুৰী ঘোষণা কৰাৰ কাৰণে আলোচনা কৰা হৈছে গতিকে আজি 211 জন দিয়াৰ পিছত আৰু যিবিলাক থাকিব সেই সকলকো আমি লাহেকৈ চৰকাৰী ডায়েৰীৰ ভিতৰত আনিবলৈ চেষ্টা কৰিম যাতে তেখেত সকলে খুব সিনচিয়াৰলি আৰু ডেডিকেটেডলি আমাৰ ফৰেষ্টৰ ওয়াইল্ড লাইফ হওক বা ফ্লৰা ফুনাই হওক এটো প্ৰটেকশ্যন কৰাত যাতে তেখেত সকলে ভালকে কাম কৰিব পাৰে আজি এটো ফৰেষ্ট গাৰ্ডে হয় সবে বাকি যিবিলাক গ্ৰেড আছে 3rd গ্ৰেড 4th গ্ৰেড এইবিলাক CSB এপইণ্টমেণ্ট দিব অলৰেডি CSBত ইণ্টাৰভিউ হৈ গ'ল তেখেত সকলৰ এপইণ্টমেণ্ট কম দিনৰ ভিতৰতে হ'বলৈ গৈ আছে আপোনাৰ সময়ত যিখিনি নিযুক্তি হৈ নাছিলে কি ক'ব চাওক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এই বিষয়বিলাকৰ লগত ওপৰত ইমান ধাৰণাও নাছিলে মই যেটো ভাবিছোঁ এতিয়া চৰকাৰত আহি তেখেতৰ ইমান কনসেপ্টও ক্লিয়াৰ নাছিলে সো চৰকাৰটোনো কি তেখেতে ভালকে বুজি পোৱা নাছিলে গণতন্ত্ৰটো কি হিটো তেখেতে ভালকে বুজি পোৱা নাছিলে গভৰ্নেন্স সিস্টেমটো কি হিটো কথাটো তেখেতে বুজি পোৱা নাছিলে গতিকে তেখেতৰ কথাবিলাকটো আৰু পাতি এতিয়া লাভ নাই কাৰণ সবে দেখাই পাইছে এই কাৰণে মানে প্ৰায় হাজাৰৰ সংখ্যা লোকসকলক এনেই মানে তেখেতে কন্ট্ৰেকচুৱেলত চাকৰি দি গৈছে যেটো নেকি কোনো ৰুলৰ আন্ডাৰত নপৰে তো সেইবিলাক বহুতখিনি মানুহক হাৰাশাস্তি কৰি থৈ গৈছে প্ৰায় 3500 কন্ট্ৰেক্টৰ সকলক যিসকলে পাৰ্মানেন্ট কন্ট্ৰেক্টৰ নহয় সেই সকলক মানে হাজাৰ কোটি টকাৰ লাইবিলিটি কৰি থৈ পেলাই বহুত মানে জৰজুলুম মানে বেয়া অৱস্থাত তেখেত সকলক জুৰুলা অৱস্থাত থৈ গৈছে তেনেকা বহুত উদাহৰণ আছে তো সেই কাৰণে এতিয়া আমি এটো মানে 5 বছৰত অলপ পাপ মোচন কাম কৰি আছো তেখেত সকলে কৰি যোৱা তো লাহে কৈ দেখা পাইছে সব মানে তেনেকা প্ৰবলেম বিলাক আমি সমাধান কৰি আছো 2020ৰ আগত কন্ট্ৰেকচুৱেল দিয়া কিছুমান এমপ্লয়ি আছে সেই সকলৰ ৰাস্তাও আমি চাই আছো কি কৰিব পাৰো আদাৰৱাইজ 99 কমপ্লিট হৈ গ'ল 6 মান্থৰ যিখিনি আছিল সেইখিনিও কম দিনৰ ভিতৰত কমপ্লিট হ'ব এতিয়া যিখিনি এতিয়া টেট পাস কৰি ৰখি আছে আমি মেক্সিমাম 1 মাহৰ ভিতৰত আমি তেখেত সকলক ইণ্টাৰভিউ লৈ পেলাই আকৌ চাকৰিটো দিবলৈ গৈ আছো বাকি প্ৰায় 2500 আমাৰ যেটো 3rd গ্ৰেড 4th গ্ৰেড এমপ্লয়মেন্ট পাবলৈ গৈ আছে আমি যোৱাকালি এটা আলোচনা কৰিছো যে আমাৰ তাত বহুত দিনীয়া এটা কি আছে দাবী এটা আছিলে আমি নেক্সট ইচিত আমি এটো পাস কৰিম কিন্তু মই আজি ঘোষণা কৰিব বিচাৰিছো যে আমি এটা সিদ্ধান্তত উপনীত হৈছো যে আমাৰ 40 বছৰত যিখিনি শহীদ হল হাজাৰ শহীদ হৈছে এবাৰতে দিব নোৱাৰো কিন্তু আমি নেক্সট যিবিলাক এপইণ্টমেণ্ট হ'ব তাত আমি 3% কৈ শহীদ পৰিয়ালৰ
সদস্যসকলক তাতে এপইণ্টমেণ্ট দিবলৈ গৈ আছোঁ। তেখেতসকলৰ পৰিয়ালক আমি শ্ৰদ্ধা দিবৰ কাৰণে তেখেতসকলৰ পৰিয়ালত যিসকল ৰৈ আছে, কাৰোবাৰ ঘৰত দেউতাক মৰি গ'ল, তাৰ ল'ৰা ছোৱালীয়ে তেনেকুৱা কিবা সংস্থাপন পোৱা নাই, সেই সকলক চাই পেলাই আমি শিক্ষকেই হওক বা যি পষ্টতে নহওক 3% কৰি তেখেতসকলৰ কাৰণে আমি দিবলৈ গৈ আছোঁ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত বহুতখিনি আলোচনা হ'ল। ইয়াৰ ফৰেষ্ট কোৱালিটি ডেভেলপ কৰা, ৱাইল্ড লাইফ প্ৰটেকশ্যনটো এনচিয়'ৰ কৰা, তাত নতুনকৈ নতুন এটা ডিভিজনৰ কাৰণে আমি আলোচনা কৰিছোঁ আৰু 4টামান ৰেঞ্জ লাগে। এই কথাবিলাক কালি আলোচনা হৈছে আৰু 12 মাহে য'ত মানাহ ৰাষ্ট্ৰীয় উদ্যানটো খুলিব লাগে বুলি কিছুমান কথা আহিছে। ক'ৰ এৰিয়াটোতো খুলিব নোৱাৰে, তাত সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে বা বিভিন্ন ৱাইল্ড লাইফ চেঞ্চুৰীবিলাকৰ ৰুলছ আছে, টাইগাৰ প্ৰজেক্ট আছে, ইয়াতে বিভিন্ন আইন আছে। তো সেইকাৰণে আমি ইয়াৰ যিটো বাফাৰ এৰিয়া, এই বাফাৰ এৰিয়াটো 12 মাহে খুলি ৰখাৰ কাৰণে কিছুমান পলিচি যোৱাকালি আলোচনা কৰা হৈছে আৰু নেক্সট এটা ফেজ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰাৰ লগে লগে এই সমস্যাখিনি সমাধান হৈ যাব। কিন্তু মানাহ ৰাষ্ট্ৰীয় উদ্যান বহুত নহয়, 2টামান ঠাইত অলপমান বেদখল হৈছে আৰু সেইবিলাকো আমি জ্ঞাত যে কোনটো ডোখৰত বেদখল হৈছে, কি হৈছে, এইটো আমি জ্ঞাত। এই বিষয়কো লৈ পেলাই আমি আলোচনা কৰি আছোঁ যে অনাগত দিনত সেইসকলটো কোনো বহুততে বাহিৰৰ মানুহ নহয়, খিলঞ্জীয়া মানুহে হয়। চ' আমি কেনেকৈ এই সমস্যাটো সমাধান কৰোঁ ইয়াৰ ওপৰতো আমি ৰাস্তা চাই আছোঁ। কাৰণ আমাৰ চৰকাৰৰ দিনত যোৱা 4-4টা বছৰত আমি কাকো উচ্ছেদ কৰি কিবা কৰি তেনেকুৱা সমাধানবিলাক আমি যোৱা 4-4টা বছৰত লোৱা নাই। গতিকে আহি থকা সময়খিনিতো আমি তেনেকুৱা কৰিব বিচৰা নাই, কিন্তু সমস্যাৰ সমাধান সূত্ৰ ওলাবৰ কাৰণে আজিৰ চৰকাৰে চিন্তা কৰি আছোঁ। থেংক ইউ।